মডাৰ্ণাইজেশ্যন কৰিলে বা আধুনিকতা যেতিয়া আহে এতিয়াই দেখা পোৱা গৈছে গুৱাহাটী চহৰখনৰ একদম অৱস্থাই সলনি হৈ গৈছে গছ কাটা হৈছে হয়তো বা ফ্লাইঅভাৰ বনাবলৈ ৰাস্তা বহল কৰিবলৈ গছ কাটা হয় সেই গছখিনি বেলেগ এটা জেগাত ৰুম বুলি কৈছে চৰকাৰৰ ফালৰ পৰা কিন্তু যোনটো ছাষ্টেইনেবল ডেভেলপমেণ্ট হয় সেই গছ গছনি বা সেই ফ্লাইঅভাৰ বনোৱা জেগাখিনিত সেইটো পালন নকৰে নহয় সেই বিষয়ে মই কওঁ ভাৰতীয় প্লেনিঙৰ চৰকাৰৰ গাত দুখ নাইতো আমাৰ প্লেনিং অফিচাৰবিলাকৰ গাত কাৰণ থিয়ৰিকেল আছে প্ৰেক্টিকেলটো নাই গছবোৰ কটাৰ পিছত কি হ'ব সেই কথাটো তেওঁ ক'ত থাকে দিল্লী কংক্ৰিটৰ ফৰেষ্টত থাকে AC ৰুমত থাকে AC গাড়ীত যায় ফিল্ডত নাযায় যে গোটেই 2015 চনত ব্ৰিটিছে ৰোৱা কাটিলে ৰজাই ৰোৱা কাটিলে আৰু নিজে গজাটো কাটিলে কটাৰ বিনিময়ত 2015 চনত 2015 চনত কি হ'ল 3000তকৈ বেছি গৰমত মানুহ মৰিলে তাৰ পৰা হাজাৰ হাজাৰ কোভিডৰ পৰা ধৰি এতিয়ালৈকে গৰমত কিমান মানুহ মৰিছে সেইটো কথা চিন্তা কৰ কিয় 10 বছৰ আগত চিন্তা নকৰিলে এইবোৰ কটাৰ বিনিময়ত কি হয় এটা কথাই মনত ৰখা দৰকাৰ 100 বছৰীয়া এজোপা আহঁত গছে 5500 কিলোগ্ৰাম অক্সিজেন দিয়ে তেতিয়া কিমান শ বছৰ গছ কাটিলে এইটো কম দুৰ্ভাগ্য নাই কিন্তু বিদেশত টেকনলজি দেখিছো 4 লেন 6 লেন 9 লেনৰ কাৰণে মেট্ৰ' গাড়ী ৰেল গাড়ীৰ কাৰণে ওপৰলৈ বনায় চাইনা টাইৱানত মাটি অধিগ্ৰহণ কৰি সিহঁতে ৰাস্তা বনোৱা নাই ওপৰলৈ বনাইছে এলিভেটেড মানে এলিভেটেড তলত 4 লেন থাকিব তাৰ ওপৰত 6 লেন থাকিব তাৰ ওপৰত মেট্ৰ' গাড়ী থাকিব তাৰ ওপৰত ৰেল গাড়ী থাকিব ওপৰলৈহে বনায় কিন্তু মাটি অধিগ্ৰহণ কৰি সিহঁতে তাত হেৰি কৰা নাই তেতিয়া আমাৰ টেকনলজিটো ক'ত সেইকাৰণে মই এতিয়া ভাৰতবৰ্ষতে দেখিছোঁ বম্বেৰ টেকনলজিটো বেলেগ প্লেনিংটো তাহাঁতৰ ইমান ডাঙৰ চহৰখনত কালভাৰ কানি সাগৰত পানী পেলাব আমাৰ অসমৰ টেকনলজিটো কি গুৱাহাটীতে 5 মিনিট বৰষুণে বানপানীত মানুহ মৰে কিয় নাই মেয়ৰ ইঞ্জিনিয়াৰক গালিও দিছোঁ ইয়াত দীঘলী পুখুৰীপাৰ তই চুৰ কৰি পাছ কৰিলি না হাতে কামে কৰি পাছ কৰিছিলি কচোন যে বম্বে ইমান ডাঙৰ চহৰটো বিদেশৰ কথা বাদেই দিছোঁ ইয়াত থাকি তই প্লেনিংটো কিয় ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰা পানীটো কি কাৰণে পেলাব নোৱাৰা তে মানুহক লৈ পাশা খেলে মানে প্ৰেক্টিকেল নহয় মনে মনে এনেকৈ কৰি গৈছেগৈ আৰু কিনো ক'ব তেনেকুৱা ইঞ্জিনিয়াৰ বহুত পাইছোঁ ঢকুৱাখানাত মাত মৰাত মানে আলিটো ছিঙো ছিঙিলত আৰু মোক মাতিলে ৰণোজ পেগুক মাতিলে ভুৱন কামক মাতিলে তেতিয়া মই দেখিলোঁ এনেকৈ নহয় গাঁৱৰ মানুহক মাত গাঁৱৰ মানুহক মকালবাহ কাঠ 10টা 12টাকৈ বান্ধ আৰু বস্তান তলত মাটি বহাই তলৈ বহাই দে পানী কাৰেণ্টটো বান্ধে সিহঁতৰ পাকু পানীটো এনেকৈ দিছে ইফালৰ পৰা সুতটো আহে নহয় ইয়াত ঠেকা খাই ঘূৰি পেলাই আকৌ তাতে সোমায় মাথাউৰিটোৰ কাষত গৰাটো বেছিকৈ কাটিছে তেতিয়া আৰু ভুৱন পেগুৱে ক'লে যে আপুনি ইয়াত কোটি টকা এতিয়া পেলালে পাকু পাইন আমাক 1 লাখ টকাৰে এতিয়া পানী বনায় বোলে কৰকচোন 2 লাখ টকা দিম তেতিয়া আৰু লৰালৈকে গাঁৱৰ মানুহক মাতি আৰু সেইটো কামটো কৰি দিলোঁ তেতিয়া আৰু সুধিছে ইঞ্জিনিয়াৰ এইটো কি স্কিম ভুৱন পেগুৱে কৈছে মিৰি স্কিম সেইকাৰণে নদীৰ কাষত থকা মানুহক সুধিব লাগে গৰাখনীয়া ৰুট কেনেকৈ কৰিব লাগে মানে ইঞ্জিনিয়াৰে যোনটো কাম কৰিব নোৱাৰিলে হয়তো গাঁৱৰ মানুহে সেইখিনি কাম কৰিব পাৰে নেচাৰ ইজ গড ইজ নেচাৰ প্ৰকৃতিৰ পৰা নদী বান্ধ নিয়ন্ত্ৰণাধীন কৰিব লাগে প্ৰকৃতি ধ্বংস কৰি যেতিয়া মহাবাহু ব্ৰহ্মপুত্ৰত পেলাব পাকু পাইনৰ পৰা যিয়ে যি নকৰক ব্ৰহ্মপুত্ৰ ক্ষমা নহয় প্ৰকৃতি কেতিয়াও ক্ষমা নকৰে এই কথাটো মনত ৰাখিব আৰু তাতকৈ আমাৰ বহুত দুৰ্যোগৰ হিমালয়ৰ পৰা ধৰি উত্তৰে দক্ষিণে উপনৈ 300তকৈ বেছি আছে অসমত সেই উপনৈবিলাকৰ ওপৰত পৰ্বত পাহাৰত হিমালয়ৰ পৰা সব ডাঙৰ ডাঙৰ গছবোৰ কাটি দিলে কাটি দিয়াৰ বিনিময়ত আগত কি হয় ডাঙৰ ডাঙৰ গছবোৰ থকাৰ কাৰণে তাত বালিটো আহিব নিদিয়ে অকল মাটিটোহে পানীটোহে আহিব দিয়ে তাত মাটি আহিব নিদিয়ে তেতিয়া আৰু যেতিয়া গছবোৰ কাটিলে যেতিয়া ধাৰাসাৰ বৰষুণে মাটিয়ে বালিয়ে লুতুৰি পুতুৰি খায় মহাবাহু ব্ৰহ্মপুত্ৰত 300তকৈ বেছি ওপৰে তাৰ মাটিটো মহাবাহু ব্ৰহ্মপুত্ৰক আমি অন্যায় কৰিছোঁ শিৱশ্ৰেষ্ঠ মানুহে তাৰ ব্ৰহ্মপুত্ৰ এতিয়া নদীখন ওপৰলৈ উঠি আহিছে উঠি খৰস্ৰোতাটো বেছি আছে আৰু ধুমধাম গৰাখহনীয়াত প্ৰবল ৰূপ ধাৰণ কৰিছে নিয়ন্ত্ৰণাধীন কৰিব নোৱাৰে কোনো ইঞ্জিনিয়াৰে নোৱাৰে
মূল কাৰণটো সেইটোৱেই অকল ভাৰতবৰ্ষ বুলি নহয় পৃথিৱীৰ যিমানবোৰ তেনেকুৱা দেশ আছে নদীবিলাক আছে তেনেকুৱা হোৱাৰ কাৰণে গোলকীয় উষ্ণতাটো জাদা বেছিকৈ হতে হিমালয় বৰফ শেষ হৈ যাব আমি ভাবো অকল এণ্টাৰ্কটিকাতে বৰফ থাকে হুমেৰুতে বৰফ থাকে হিমালয়তে বৰফ থাকে সেয়া নহয় সাগৰৰ মাজতো বৰফ থাকে সেই বৰফবোৰ কি হৈছে গোলকীয় উষ্ণতা উত্তপ্ত গৰমৰ উপলব্ধি হৈছে সেইবোৰ যেতিয়া তুফান আহে পৃথিৱীৰ বিভিন্ন পৰ্বত পাহাৰ এটেক হয় ৰিটাৰ্ণ টু বেক হয় বেক হ'লে ধাৰাসাৰ বৰষুণটো পৰি যায় গৰম বৰফটো পৰি যোৱাৰ কাৰণে মাটিত থকা বৰফবোৰ বেছিকৈ গ'লি নদ নদীবিলাকৰ খৰচতা বেছি হৈছে আৰু গৰাখহনীয়াৰ প্ৰবল হৈছে পৃথিৱীৰ কিন্তু আয়তন কমিছে আয়তন বঢ়া নাই সেইকাৰণে সিদিনা নাচা ল'ৰা ছোৱালী আহোঁতে কৈছিলোঁ তহঁতে আজি সঁচা কথা কচোন চন্দ্ৰগ্ৰহণ মংগল গ্ৰহলৈ কি পাইছ ছাৰ মংগলকত কিঞ্চিত মাটি পোৱা গৈছে যদি পানীৰ সংবেদ পাইছ তেতিয়াহ'লে গছ এজোপা ৰুইছা গছটো যেতিয়া হৈ যাব পৃথিৱীৰ পৰা আধা মানুহ মংগল গ্ৰহলৈ যাব লাগিব ছাৰ সেইটো কামকে আমি গৱেষণা কৰি আছোঁ সেইকাৰণে এতিয়া নাচাত দক্ষিণ মেৰু যেতিয়া ভাৰতীয় বিজ্ঞানীৰ দ্বাৰা সোমালেগৈ আৰু বা কি কৰিব এতিয়া ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ উৎসাহ উদ্দীপনা এই বিষয়ত থকাৰ কাৰণে বিজ্ঞানীসকলক ধন্যবাদ জনাইছোঁ আহক আমি এখন সুন্দৰ পৃথিৱীখন সুন্দৰকৈ ৰখা প্ৰত্যেকজন ব্যক্তিৰ পৃথিৱীৰ 800 কোটি মানুহে নিজে জীয়াই থাকিলে এজোপাকে গছ ৰুওক আৰু আগত জন্মতিথিত কেক কাটি কেকৰ বুলি এজোপা গছ ৰুওক আৰু বিভিন্ন ইনভাইট যেতিয়া কয় বন্ধু বান্ধৱীসকলক এজোপাকৈ পুলি দিয়ক সেইবোৰ ৰুই পেলাই সেউজীকৰণ কৰক আৰু ককা আইতাহঁত যদি ঢুকাইছে তেখেতে মৰিলেও অমৰ হয় তেওঁলোকৰ নামত এজোপা গছ পুলি ৰুলে আমি সুন্দৰ পৃথিৱীখন সুন্দৰকৈ জীয়াই থাকিব পাৰে সেইকাৰণে পৃথিৱীৰ 800 কোটি মানুহ ল'ৰা ছোৱালী মোৰে মই এটা প্ৰজেক্ট খুলি লৈছোঁ মই দেখিছোঁ মোৰ তালৈ যিমান বোটানিকেল বিভাগৰ প্ৰফেচাৰ আহে যিমান বিজ্ঞানী আহে তেওঁলোকে থিয়ৰিকেল গছৰ নাম জানে গছটো চিনি নাপায় নহয় পঢ়িছিল কাৰণ কিতাপ দেখা নাই তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী কিমান ভুল কৰে সেইকাৰণে পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালী মোৰে সিহঁতক পৃথিৱীক ভাল পালে গছ পুলিটো ৰুলেই নহ'ব গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা গছৰ গুণাগুণ গছৰ নাম জানিব লাগিব হাতে কামে কৰিব লাগিব তেতিয়া বুজি পাব সেইটো LP স্কুলৰ পৰা দিব লাগে সৰুতে মগজুত যেতিয়া সোমাব তেতিয়া পৃথিৱীৰ ভাৰসাম্য সেইকাৰণে তাহাঁতক দেখিলে চকু পানী ওলায় গধূলি শুবলৈ মন নাযায় কাৰণ আমাৰ ভুলতে সিহঁতে ভুগিব আৰু ভুগিছে এতিয়া